নমস্কাৰ বন্ধুসকল, পুনৰ আকৌ একবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু কালি মই ভিডিঅ' আপলোড কৰিব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আৰু মোক তোমালোকে ইমান মৰম দিয়াৰ বাবে মই তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমালোকে বেছি ক'লে তোমালোকে আমনি পাবা, সেইবাবে প্ৰথমতে আমাৰ দেৰগাঁও লুকাই থকা প্ৰতিভা মই আগতেও এটা দিছিলোঁ, কিন্তু আৰু এটা এই ভিডিঅ'টোত মই দিছোঁ, চাই লওকচোন। বিহুতলি তোমাক দেখা পাই কাষে চাপি গলো যে মম লাগি তোমাৰে ধুনীয়া মুখনি চাই চাই হিলাই দিম ৰে মিনি হিলাই দিম ৰে এইবাৰ দুৰ্গা পূজা হিলাই দিম ৰে মিনি হিলাই দিম ৰে এইবাৰ দুৰ্গা পূজা হিলাই দিম। বহুত ধুনীয়া এটা দৃশ্য, সৰু ভাইটি আৰু সৰু ভণ্টিজনীয়ে যিখিনি কৰিছে, মোৰ আশা যে তেওঁলোক অতি সোনকালে ডাঙৰ হওক আৰু অলপ আগবাঢ়ি যাওক আৰু অলপ ভালদৰে কৰক, মোৰ সেয়াই আশা। তেন্তে বন্ধুসকল, আজি পলম নকৰি আন এটা ভিডিঅ' আৰম্ভ কৰোঁ আৰু নে কি কয়? মই কিয় ইমান ধুনীয়া বাৰু? বেছি ধুনীয়া নেকি? মই বেছি ধুনীয়া হয় নাই বাৰু বন্ধুসকল? মই কিয় ইমান ধুনীয়া? মোক দেখি চব ল'ৰা কিয় ফিদা হৈ যায়, কিন্তু কয় কাকো পাত্তা নিদিওঁ। ধুনীয়া হ'লে বহুত প্ৰব্লেম হয় ন? কি ক'ম আৰু দুটামান আছে। তোমালোকে মোক মেছেজ নকৰিবা দেই, মোৰ বয়ফ্ৰেণ্ড আছে দুটা। কৃষ্ণ, কি ক'ম আৰু এইকেইটা আকৌ মই কোৱা নাই দেই। প্ৰথমতে চাই লোৱা, এইটো চাই লোৱা। মোক আকৌ মিছাতে যি কমেণ্টত দি নিদিবা। ফাৰ্ষ্টে ফটোকপি চাই লোৱা, তাৰপাছতে মোক কি কোৱা। বন্ধুসকল, দেখাতটোতো বাইদেউগৰাকী 60 বছৰীয়া মান বুঢ়ী লাগিছে, আৰু 2 নম্বৰতে মোক দেখি চব ল'ৰা ফিদা হৈ যায়। বাইদেউ, আপুনি শুনক, আপোনাৰ বয়স যদি 60 বছৰ হয়, তেতিয়াহ'লে আপুনি ল'ৰাৰ লগততো চেনি খালে ফিদা হ'বই ন চব ল'ৰাই। কিন্তু আপুনি কি যদি আপুনি ফেচবুক চলাই নহয়, যদি আপুনি টাইপ কৰিব নাজানে, তেতিয়াহ'লে মোৰ গৈ টাইপ মই ধুনীয়াকৈ শিকাই দিম। আৰু লগত মোৰ আপোনাৰ লগত অলপ চেনি খাব পাৰিম ন, সেইকাৰণে কৈছোঁ। আপুনি এই টাইপিংটো চাই লওকচোন বাৰু, কি লিখিছে। আমনি নিদিবা বাইদেউ, আপোনাক আমনি দিবলৈ আমি কি কেঁচুৱা ল'ৰা পাইছিলে নি গাখীৰ থকা? আপুনি আমাৰ লিখীয়া ডেকা ল'ৰাবিলাকক আমনি নিদিব চকুলে চাই, কাৰণ আমাৰ যদি চকুলে চাই দিয়ে ন, তেতিয়াহ'লে আমাৰ আমনি লাগে। কাৰণ কেলৈ আৰু যোনখিনিয়ে বুজি চাই ন বন্ধুসকল, কি ক'ম আৰু তোমালোকেও কমেণ্টত জনাবাচোন কি কয়। আৰু এই বাইদেউজনীয়ে কৈছে আমনি নিদিবা, আমি কি গাখীৰ খাবলৈ বিচাৰি পাওঁ? কি মক্কেল বে বাইদেউ, আপুনি এইবিলাক ফেচবুকত আপলোড নিদিব, নতুবা আপুনি মোৰ পৰা আকৌ এবাৰ টেঙা। মোৰ
বয়ফ্ৰেণ্ড আছে নহয় দুটা বা বন্ধুসকল মই কিবা মিছা ক'লো নি বাৰু আমাৰ লিখা ডেকা ল'ৰাবিলাকক এইজনীয়ে চেনি খাইছে নাই বাৰু 60 বছৰীয়া বুঢ়ীজনীয়ে চালা কি কম আৰু বন্ধুসকল তোমালোকে নিজে কোৱা তুমি কাৰোবাক ভাল পোৱা আৰু তাই যদি তোমাৰ লগত যদি প্ৰেম কৰে এইজনী কি চেনি খোৱা বুলি নক'ব নি বাৰু তোমালোকে কোৱাচোন মোক কমেণ্টত জনাবা চেনি খোৱা হয়নে নহয় এই বাইদেউগৰাকী 60 বছৰীয়া বুঢ়ীজনীয়ে চেনি খাই আছে নাই আৰু যোন দুটাই খাই আছে তোমালোকক মই ফটোখন আকৌ এবাৰ দেখুৱাই দিছোঁ এই বুঢ়ীজনীৰ লগত যদি কোনোবাই যদি প্ৰেম কৰি আছে নাই তেনেহ'লে সোনকালে আঁতৰোৱা নতুবা তোমাকতো খাবই তোমাৰ পকেটত থকা পইচাখিনিও মানে শেষ কৰি পেলাব আৰু কি মানে এই ভিডিঅ'টো আৰু নুলিয়া আৰু বন্ধুসকল তেন্তে এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰি আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা আশা থাকিলে আকৌ তোমালোকৰ মৰম চেনেহ পাম বুলি আশা কৰিলোঁ তেনেহ'লে ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰোঁ আৰু এই ভিডিঅ'টো যদি ভাল পালা তেনেহ'লে লাইক কৰিবা কমেণ্ট কৰিবা আৰু আগতকৈ অলপ বেছি শ্বেয়াৰ কৰি দিবা আৰু যদি কোনোবাই যদি মোৰ চেনেলটো যদি নতুনকৈ চাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা ঘণ্টাটো টিপিবা তেন্তে আজিলৈ বাই